কিন্তু কেতিয়াবা যদি লগ পাব লগা সিদ্ধাৰ্থ জুবিন ক'ত আছে দাদা শুই আছে আপুনি অলপ দেৰিকৈ ফোন কৰিব লগাই দিম সেই যে লগাই দিম বুলি যে কয় সেই ৰেচপেক্টটো আমাৰ প্ৰতি নাই তাৰমানে যে ইমান সি কেয়াৰিং জুবিন গাৰ্গৰ হৈ দেখুৱায় আৰু গৰিমাই বিশ্বাস কৰিছে আমি বিশ্বাস কৰিছোঁ সিদ্ধাৰ্থ আছে যেতিয়া চিন্তা নাই আমি যেতিয়া বাহিৰত শ্ব' কৰিব যাওঁ বা কিবা কিবি অনুষ্ঠানত আমি যেতিয়া একেলগে যেতিয়া ৰাতি আমি হোটেল থাকোঁ মোৰ কিনাৰ ৰুমটোতো যদি জুবিন গাৰ্গ থাকে সিদ্ধাৰ্থে ধুনীয়াকৈ এতিয়া কোনো ডিষ্টাৰ্ব নকৰিব তেওঁ ৰেষ্ট লৈছে তাৰমানে কি এইবিলাক সি অভিনয় কৰিছিল শ্যাম কানুৱে মোক কয় এতিয়া সি শুনিলে তেওঁ বেয়া পাব যে জুবিন গাৰ্গ হেনো তাৰ গডফাদাৰ হয় মানে এনেকুৱাকৈ কৰ বেকবন বুলি কৈছিল সি যোৱাকালি তাক যেতিয়া ক্ৰিমিশ্যনত আমি আছিলোঁ তাক জ্বলাই দিলে যেতিয়া সেই সময়ত তাৰ অকণো সময় নহ'লে আহি পেলাই বা এটা মেছেজ দিয়ক জুবিনৰ প্ৰতি সমবেদনা জনায় বা মোৰ কি ভুল হৈছিল এবাৰ কওক অসমৰ ৰাইজে সি পলাই আছে কিয় সিদ্ধাৰ্থ পলাই আছে কিয় এইটোতো বেয়া হৈছে ন কথাটো আৰু এইটোতো অসমৰ ৰাইজে কেতিয়াও এক্সকিউজ নকৰে তেওঁলোক সাৱধান হ'ব লাগিব নহ'লে অসমৰ ৰাইজে কিন্তু এৰি নিদিয়ে এইটো মই জানো ভিডিঅ'কেইটা আপুনি নিশ্চয় চাইছে চাগে সাঁতুৰি থকা ভিডিঅ'কেইটা সেই ভিডিঅ'টা একেবাৰে দেখা গৈছিল জুবিন দাক মানে ভাগৰুৱা টাইপ লাগিছিল আৰে মই যেতিয়া জুবিন গাৰ্গ 17 তাৰিখে গুচি গৈছে 17 তাৰিখে সি গ'ল তাৰ আগত মই লগ পাইছোঁ ফোনত মই তোক ইমান ভাগৰুৱা কিয় লাগিছে নাই কামৰ প্ৰেছাৰ বহুত বেছি হৈছে শেষ কৰিব লাগে এতিয়া পাতকৈ গৈ নগ'লেও নহয় সি মাতি আছে আৰু এক পইচাটো ৰেমুনাৰেশ্যন নিদিয়ে অহা যোৱা খৰচ দিব দি পেলাই হোটেলত ৰাখিব তাৰপিছত জুবিন গাৰ্গ সেইটো জুবিন গাৰ্গেহে তেওঁ জানে যে জুবিন গাৰ্গ নহ'লে তাৰ অনুষ্ঠানটো কেতিয়াও ছাকচেছ নহয় মই সেইটোৱে কৈছোঁ যে যিখিনি ছিংগাপুৰত গৈ যিটো ঘটনা ঘটিল তাৰ কিন্তু মই প্ৰথমে ক'ম শ্যাম কানু মহন্তই জানে আগৰ পৰাই যে নৰ্থ ইষ্ট ফেষ্টিভেল যেতিয়া পাতিছিল প্ৰত্যেক বছৰে কিবা নহয় কিবা এটা জুবিনৰ হয় গান গোৱাটো তাৰ খেলি মেলি কিবা এটা আগৰ পৰাই তেনেকুৱা হৈ আছিল মই জানো আৰু তেওঁলোকে যেতিয়া তাক লৈ গৈছে আমাৰ সিদ্ধাৰ্থৰ লগত আছিল সিদ্ধাৰ্থটো খুব ভালকৈ জানে জুবিনে পানীত যাব নালাগে যিটো হিতেশ বৰুৱা ডাক্তৰ হিতেশ দা এইটো হস্পিটেল লাষ্ট যেতিয়া হস্পিটেলাইজ হৈছে তেতিয়া মই আছোঁ জুবিন গাৰ্গ আছে আমি গোটেইখিনি মানুহ আছোঁ সিদ্ধাৰ্থক বাৰেপতি কৈছোঁ সিদ্ধাৰ্থ চাবা কিন্তু এতিয়া কিন্তু জুবিনক টাইমলি মেডিচিন আৰু খোৱা বোৱাৰ ক্ষেত্ৰত কেয়াৰফুল আৰু পানী আৰু জুই ৰিপিট কৰিছে সেইটো সদায় কেয়াৰফুল হ'ব লাগে আৰু জুবিন মই ভাবোঁ সেই ক্ষেত্ৰত সদায় সজাগ জুবিনে ভাবিলে যাতে সিদ্ধাৰ্থহঁতৰ ওপৰত একদম সি খুব বহুত বিশ্বাস কৰিছিল যিটো মেনেজাৰ যেতিয়া এতিয়া জুবিনক লগ পাবলগীয়া হ'লে প্ৰথমে সিদ্ধাৰ্থক আমি ফোন কৰিব লাগিব সিদ্ধাৰ্থই এনেকুৱা ধৰণৰ কথা কয় যে সি খুব কেয়াৰিং জুবিনক লৈ লাগে কিন্তু আল্টিমেটলি গৈটোতো একোৱেই নহ'ল আজি সিদ্ধাৰ্থই যিখিনি জানে যে জুবিন পানীত যাব নালাগে সি সেইটো প্ৰগ্ৰেমেই কৰিব নালাগিছিল আৰু মই ভাবোঁ এতিয়া যি হ'ল এতিয়া অসমৰ ৰাইজে জাষ্টিছ বিচাৰিছে ময়ো কৈছোঁ যে জুবিন গাৰ্গ খুব সাহসী আৰু ইমান সহজতে বেমাৰে তাক শেষ কৰিব নোৱাৰে সেইটো মই জানো ফাইট কৰিব আৰু মই যোৱাৰ আগত সি অলপ তাক দুৰ্বল দেখিছিলোঁ তেতিয়া মই ভাবিছিলোঁ মই মনাই ইনফেক্ট তাৰো চাগে ইচ্ছা নাছিল যিহেতু তাৰ চিনেমাৰ কাম আছিল ইনফেক্ট আমাৰ অগ্নিবাণ ছবিৰ গানৰ ক্ষেত্ৰত কি গাম বুলি ক'লে কিন্তু 17 তাৰিখে গৈছিল যোৱাৰ এদিনৰ আগত মই লগ পাইছিলোঁ ফোনত লগ পাইছিলোঁ তাৰপিছত সি মোক মাতিলে আমি ছবিৰ গান দুটা চালোঁ ৰৈ বিনালে গান দুটা চালোঁ মোৰ সাংঘাতিক ভাল কাম হৈছে কৈছে আমি এতিয়া ডাবিং আছে মই 21 তাৰিখে আহিম 20 তাৰিখে প্ৰগ্ৰেম 21 তাৰিখে আহি পেলাই মই প্ৰগ্ৰেমটো চাম মই মানে ডাবিংটো কৰিম আৰু গানটো আমি গাম দিগন্তই গানটো কম্প'জ কৰিছিল এতিয়া যি দুজন মানুহ মইতো আচৰিত মইতো ভাবিছিলোঁ সিহঁতে জুবিনক কেয়াৰ মানে বেমাৰৰ ক্ষেত্ৰতে হওক এনি টাইম লগত থকা যিনে জুবিনক গডফাদাৰ বুলি কয় আমাৰ শ্যাম কানু মহন্তই আৰু সেইজন মানুহ জানে বেমাৰী বুলি নজনা মানুহ হ'লে বেলেগ কথা আছিল আগৰ পৰাইতো জানে যে এতিয়া নি পেলাই এনেকুৱা অৱস্থা কৰিলে মই ভাবোঁ এইটো তদন্ত হ'ব লাগে আৰু জুবিন গাৰ্গে ন্যায় পাব লাগে আমি সকলোৱে এটা কথাই কৈছোঁ আমি বুলিয়েই নহয় অসমৰ ৰাইজে বিচাৰিছে জুবিন এনেকৈ নাইকিয়া হৈ যোৱাটো ইমান সহজে অসমৰ ৰাইজে ল'ব নোৱাৰে আমি ল'ব নোৱাৰোঁ আৰু মই এটা কথাই কওঁ সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্তৰ দুখ আছে তো সিটো খুব ডাঙৰ কথা কৈছিল ন যে তেওঁতো বহুত জানা দেখুৱায় ডাঙৰ স্পেচ লিখে তেওঁ অসমীয়া ছবিৰ বিষয়ে জানে সব বিষয়টো তেওঁ অভিজ্ঞ ব্যক্তি বুলি ক'ব লাগে যে তেওঁ নি পেলাই এইটো অৱস্থা কিয় হ'ল তেওঁতো পুৰা হীৰালৈ গৈছিল ন অসমৰ জুবিন গাৰ্গ যি এটা অনুষ্ঠান সেই জুবিনে কিমান বিশ্বাস কৰিছিল কোনটো ৰেমুনাৰেশ্যন লোৱা নাছিল সি জানে যে জুবিন গাৰ্গে এই ক্ষেত্ৰত মই ক'লে না নকৰে আৰু সি ইম'শ্যনেল ব্লেকমেইল কৰিছে চাগে আৰু মই শুনিছোঁ জুবিন যদি নাযায় সি বোলে ছুইচাইড কৰিব আল্টিমেটলি জুবিন গ'ল 17 তাৰিখে এই ক্ষেত্ৰত মই ভাবোঁ যিসকল মানে উদ্যোক্তা
একমাত্ৰ শ্যামকানু মহন্ত, তাৰপিছত সিদ্ধাৰ্থ, তেওঁলোকক মই জানো এতিয়া তেওঁক ব্লেক লিষ্টেড কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, আৰু ন্যায় পাব লাগিব। মই অনুৰোধ কৰিছোঁ, তদন্ত আৰম্ভ হৈছে আৰু তেওঁ ন্যায় পাব, তেতিয়াহে আমি শান্তি পাম যে জুবিন এনেকৈ ঢুকালে। সঁচা কথাটো কি সকলোৱে জনা খুব দৰকাৰ আৰু জানিব লাগিব। এইটো অসমৰ হৈ, আমাৰ শিল্পী কলাকুশলীৰ হৈ মই যতীন বৰাই কৈছোঁ যে এইটো আমি জানিব লাগিব। মোৰ বন্ধু বুলি নহয়, যাৰ নামত যিয়ে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰতে হওক, জুবিনে কোনো হিচাপ চিচাপ ৰাখিব নোৱাৰে, সি নাৰাখে এইবিলাক। সি পইচাৰ পাগল নহয়, পইচাৰ বোকা হোৱালে সি বম্বেতে, অসম নাহিলেহেঁতেন, বম্বেতে থাকি পইচা কামালেহেঁতেন। কৈছোঁ, ইণ্টাৰভিউবিলাকতো কৈছে ন যে মই যদি পইচাৰ ধান্দা কৰাহেঁতেন তাতে গান গালোহেঁতেন, তাতে আৰামত নিজৰ চিন্তা কৰিলোহেঁতেন। যিজন ব্যক্তিক সি ইমান বছৰে সিদ্ধাৰ্থই পাই আহিছে, কোনটো সময়ত গৰিমাতকৈও বেছি সি ওচৰত পায়, যেতিয়া ফাংচনত যায়। সি জানে যে কোনটো সময়ত কি খাব লাগিব, কেনেকৈ কোনটো সময়ত ৰেষ্ট ল'ব লাগিব, এভৰিথিং জানে। তাৰ পিছত সি এইটো চিটুৱেশ্যনলৈ মানুহটো কিয় ঠেলি দিলে? আৰু এইটো ভুল আছে, মই কওঁ দেই, মই কোৱা নাই যে সিহঁতে হত্যা কৰিছে, কিন্তু সিহঁতৰ নেগলেঞ্চ যিটো আছে, সিহঁতৰ ইগন'ৰ কৰিলে যে জুবিন গাৰ্গ আছে, ঠিক আছে, এইটো কিন্তু জাষ্টিছ হ'ব লাগিব আৰু সিহঁতে দোষীয়ে শাস্তি পাব লাগিব। আৰু মই জানো এইটো অসমৰ বুলি নহয়, মই প্ৰত্যেকটো ক্ষেত্ৰতে মই দেখিছোঁ যে সিদ্ধাৰ্থক তুমি বেলেগ মানুহক সুধিলে গম পাবা। জুবিন গাৰ্গক তাৰমানে তুমি লগ পাব গ'লে এনেকুৱা, মই ইমান বছৰে কাম কৰিছোঁ, মই জুবিনক মেছেজ দিওঁ, মেছেজ বেক কৰে, কিন্তু কেতিয়াবা যদি লগ পাব লগা সিদ্ধাৰ্থক ফোন, সিদ্ধাৰ্থ জুবিন ক'ত আছে, দাদা শুই আছে, আপুনি অলপ দেৰিকৈ ফোন কৰিব, লগাই দিম। সেই যে লগাই দিম বুলি যে কয়, সেই ৰেচপেক্টটো